মখানলৈ পৰিণত কৰি পেলালো। কৌৰৱৰ মই ৯৯খন চিতা জ্বলাই পেলালো। মৃত্যুদোহী জাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ। ময়ো অস্ত্ৰ চলাব জানো। সৃষ্টিৰ কলংক কালসৰ্প নৰধ্বংস কৰি সৰ্বনাশ হল সখা। কুৰুপতি দুৰ্যোধন পলাল। অনেক বিচাৰ কৰি পোৱা নাই কোনো সংবাদ। তাক বিচাৰি উলিয়াব লাগিব, নহলে অন্য এখন কুৰুক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। আয়োজন কৰে কৰক, যুদ্ধ কৰিব লগা হলে আকৌ কৰিম। পলৰীয়াক বিচাৰি ফুৰা আৱশ্যক নাই। হৌৱা দাদা বিকুটত আহিব ধৰিছে, কিজানিবা তেওঁৱে আনিছে দুৰ্যোধনৰ সংবাদ। জানিব পাৰিছো মই ব্যাধৰ মুখে দুৰ্যোধনে নৌপায়ন হ্ৰদত অন্তৰ্ধান হৈ আছে। গতিকে দাদা আমি তালৈ গমন কৰিব লাগে।
ব'লা সখা যাওঁ আমি দুপায়ন সদ্যৰ তীৰে ব'লা দাদা যদুপতি দাদা দুৰ্যোধনক বিচাৰি পোৱা নোপোৱা আমাৰ সকলো কষ্ট বিফলে যাব যেন পাইছে কেতিয়াও বিফলে নাযায় দাদা দুৰ্যোধন মহা অভিমানী উচ্চ স্বৰত আপুনি তেওঁক ভৰ্ৎসনা কৰিলে তেওঁ যুদ্ধৰ বাবে নিজে নিজে ওলাই আহিব দাদা সেয়ে হ'ব যদুপতি হেৰৌ সুগুৰি কৰ্তক যুদ্ধধন তোৰ যিমান ধিক মিছতে নাম লৈ কলংক সানিলি তোৰ বন্ধু বান্ধৱ সকলো ক্ষেত্ৰ কুল ধ্বংস কৰি মৃত্যু ভয়ত লুকাই আছ উঠি যুদ্ধৰে ধৰ্মৰাজ মিছাতে মোক নকৰিবা নিন্দা প্ৰাণৰ ভয়ত মই মৰাৰাই আত্মগোপন মোৰ শৰীৰ ক্ষতবিক্ষত হোৱাৰ কাৰণেহে ইয়াত মই খন্তেক লৈছো বিশ্ৰাম যুদ্ধ দিয়া যদুপতি যুদ্ধ আদৈ
মোৰ মোৰ ভাতৃ বন্ধুসকলো তোমালোকৰ লগত যুদ্ধ কৰি ধ্বংস হ'ল। বিশাল হস্তি নামৰ শ্মশানত পৰিণত হ'ল। চতুৰ্দিশে কেৱল বিধৱাৰ কন্দন। নাই নাই, মই সেই শ্মশানত বিধৱাৰ ওপৰত শাসন কৰিব নিবিচাৰো। যোৱা তোমালোকে তাতে শাসন কৰা। মই অৰণ্যৰ মাজতে কটম জীৱন। যুদ্ধধন, তুমি চোন আজি বৰ ধাৰ্মিক হৈ পৰিছা। শুকনিৰ কটক পাক খেলৰ সময়, দুৰ্প্ৰতিপত্ত হৰণ অভিমান্য বধৰ সময় তোমাৰ ধৰ্ম ক'ত? হিতাৰৰ কাষত যাম উদয় হোৱাৰ দৰে তোমাৰ লজ্জা হওক কি নহওক, মই কিন্তু লজ্জাবিত। পাণ্ডৱৰ গৌৰৱৰ সন্মুখত হীনত নকৰে ধৰ্মৰাজ। কিন্তু তোমালোকৰ সৈতে এতিয়াও মই নোৱাৰো কৰিব ৰণ। তোমালোক অস্ত্ৰ হস্তৰে সুসজ্জিত হৈ আহিছা, মোৰ হাতত কোনো অস্ত্ৰ নাই। মই অতিকে দুৰ্বল, অতিকে দুৰ্বল। যুদ্ধ দিবই লাগিব যুদ্ধধন। আমাৰ মাজৰ পৰা যিকোনো এজন বাছি তুমি যুদ্ধ কৰা। তেন্তে তোমালোকৰ মাজৰ পৰা ভীমকেই মই কৰিলো নিৰ্বাচন। দিয়া মোক দুৰ্জয় গদা, দিয়া।
আমি আহি আজি কুৰুসন্ধ্যা নাটকৰ এক দৃশ্যত উপনীত হৈছোঁ আৰু এটি দৃশ্যৰ পাছতেই আমাৰ কুৰুসন্ধ্যা নাটকৰ যৌৱনিকা পৰিব। পুনৰবাৰ মণিকাঞ্চন শিল্পী সমাজৰ তৰফৰ পৰা সকলো ভাওনা প্ৰেমিকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। কৃষ্ণ। আমি সমূহ দৰ্শক মণ্ডলীৰ প্ৰতি গোহাৰি জনাইছোঁ। কুৰুসন্ধ্যা নাটৰ অন্তিমটি দৃশ্য আপোনালোকে উপভোগ কৰি আমাক পৰম কৃতাৰ্থ কৰক। কৃষ্ণ। ধৰ্মৰাজ, কুৰুক্ষেত্ৰ ৰণৰে লাহে লাহে সমাপ্তি ঘটিল। এতিয়া আপোনালোক সকলোৱে ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাজ্য শাসন কৰকগৈ। ধৰ্ম ৰাজ্য ধৰ্ম ৰাজ্য মৃতদেহৰ ৰাজ্য মাথো শস্য স্ৰজন বিধৱাৰ চকুৰ পানীৰে হস্তিনাথ আজি বৈছে সমুদ্ৰ। সেই দেখি যদুপতি কৃষ্ণ আৰু পঞ্চ পাণ্ডৱ আশীৰ্বাদ দিবৰ বাবেই এই পুত্ৰহীনা গান্ধাৰী আহিছে লৰি আৰু আহিছে লগত হস্তিনাৰ যতমানে ৰমণী। সকলোৱে মাথো বাহিৰত কৰিছে অপেক্ষা। মহাবীৰ পৰ্ব তোমালোকে কৰিলা সমাপন। এইবাৰ স্ত্ৰী পৰ্ব কৰা সমাপন। পূজনীয় মাতৃদেৱ, দয়া কৰি পঞ্চ পাণ্ডৱক পুত্ৰ বুলি এবাৰ বুকুত লোৱা সাৱতী। সুধিছ কৰোণাৰে ভৰাই গান্ধাৰীৰ বুকুত আজি জ্বলি আছে পুত্ৰ সীতাৰ অদল। কিয় বাৰু তুমি তাত বিচাৰিছা মাতৃত্বৰ অপত্য স্নেহ। ক'ত আছে সেই পুত্ৰ সন্তান দৈৱকী নন্দন? বিচাৰিছো আজি মই তেওঁ চাব খোজো প্ৰাণ ভৰি তেওঁৰ ৰূপ। হে দেৱী, মই তোমাৰ সন্মুখতে ৰৈ আছো। চোৱা দেৱী, আজি তুমি প্ৰাণ ভৰি চাই লোৱা এই শ্ৰীকৃষ্ণক। যদুপতি দেৱী, স্বামী মোৰ জন্মান্ধ। সেই দেখি ময়ো অন্ধ আপোন ইচ্ছাৰে। দেখা নাছিলো বহুদিন জগতৰ মনোহৰ ৰূপ। শুনিছিলো লোকমুখে মই তুমি হেনো অতিকে সুন্দৰ। ভকতৰ ভয় সাৰি দেৱনাৰায়ণ কৰিছিলা দ্ৰৌপদী লজ্জা নিবাৰণ। তুমি হেনো বিদুৰৰ কঙাল ঠাকুৰ পাণ্ডৱৰ প্ৰাণৰ আপোন। কিন্তু হে কৃষ্ণ, সকলোকে তুমি দলিয়াই থৈ কিয় বাৰু সূচনা কৰিলা এই কুৰুক্ষেত্ৰ মহাৰণৰ? তুমিয়েই নোহোৱা জানো ইয়াৰ কাৰণ?
দেৱী, দুৰ্যোধনে যুদ্ধযাত্ৰা কৰাৰ কালতো যেতিয়া তোমাৰ ওচৰত আশীৰ্বাদ ভিক্ষা খুজিছিল তেতিয়া তুমিয়েই জানো